এয়া হৈছে ধনশিৰি নৈ আৰু ধনশিৰি নৈ যিদৰে বালি খনন কৰি আছে আচলতে চাবলৈ গ'লে এওঁলোকৰ কোনো ধৰণৰ চালান নাই, কোনো ধৰণৰ ৰয়েলটি নাই আৰু যদিও আছে কিবা এটা CMৰ যদি কিবা কাটিছিল ৰয়েলটি সেই CM কিন্তু কেতিয়াবাই অতিবাহিত কৰিছে আৰু যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সম্পূৰ্ণ মেনেজত ৰাখি ইয়াত কেৱল এটা কুঁৱাৰী নহয় প্ৰায় 3-4জন লোকে ইয়াত কুঁৱাৰী চলাই আছে আৰু যিটো খনন কাৰ্য চলি আছে এই খনন কাৰ্যৰ ফলত কিন্তু বস্তুটো দ হৈ গৈ আছে আৰু পানী কিন্তু ইফালে টানি আছে পানীয়ে যদি ইফালে টানি থাকে এইটো আৰু দ হৈ গৈ থাকিব আৰু এই যিখন ব্ৰিজ দেখা পাইছে এই ব্ৰিজখন কিন্তু খুব সোনকালে খহি পৰিবলৈ আৰু বেছি দিন নাই যদি এই খনন কাৰ্য যদি অতি সোনকালে বন্ধ নকৰে তেন্তে ব্ৰিজখন খহি যাব আৰু ইয়াত প্ৰায় আজি 10-15 বছৰ ধৰি এই বসবাস কৰি থকা লোকখিনি যিসকল লোকৰ প্ৰথমে নৈপৰীয়া আছিলে এই নৈপৰীয়াত থাকি তেওঁলোকৰ ঘৰ ভাঙি গৈছে তাৰপিছত কোনোমতে কিবা এটা সংস্থাপন লৈ মাথাউৰিত আছিলে এই মাথাউৰিটো আৰু ভাঙি যাবলৈ আৰু বেছি দিন নাই বাৰিষা আহি আছে বাৰিষাৰ আগে যদি এই খনন যদি এতিয়াও যদি বন্ধ নকৰে তেন্তে কিন্তু বাৰিষাৰ কালত ইয়াত একো চিনচাপ নাথাকিব এই দলং ভাঙি যাব এই মাথাউৰি ভাঙি যাব গতিকে ইয়াত সম্পূৰ্ণৰূপে বন বিভাগ সম্পূৰ্ণৰূপে মেনেজত চলি আছে ইয়াত কোনো ধৰণৰ মই আকৌ কৈছোঁ কোনো ধৰণৰ চালান নাই কোনো ধৰণৰ টেক্স নাকাটে তেওঁলোকে আৰু যিখিনি CMৰ কাৰণে তেওঁলোকৰ হাতত ডকুমেণ্ট আছিল সেই CM কিন্তু কেতিয়াবাই শেষ হৈ গৈছে